গাইজ এতিয়া ৰাতি 10:30 বাজিছে। দেখিছে এইমাত্ৰ নলবাৰীৰ পৰা আহিলোঁ, টাউনৰ পৰা এই বেগ দানা লৈ আহিলোঁ। আৰু ইয়াতে আমাৰ এই নতুনকৈ ওলোৱা পোৱালিখিনি দেখিছে, সিহঁতক দানা পানী দিলোঁ। আৰু নতুনকৈ ওলোৱা পোৱালি ইয়াতে মেচিনতো ৰাখি থোৱা আছে, দেখিছে, সিহঁতকো দানা পানী দিলোঁ। আৰু এইখিনি পোৱালি আছে, এইবিলাকক দানা পানী দি আৰু ভেকচিন দিলোঁ। এইমাত্ৰ ভেকচিন দিলোঁ। এইখিনি মোৰ পোৱালি ডাঙৰ হৈ গৈছে প্ৰায়। ইহঁতে এতিয়া দানা খাই আছে, দানা পানীও দিছোঁ, দানা এতিয়া খাই আছে, দেখিছে। এইখিনি পোৱালি এতিয়া মই শ্বিফ্ট কৰিম ফাৰ্মত, ডাঙৰ হৈ গৈছে। আৰু আপোনালোকক দেখুৱাই আছোঁ, এইটো এটা ইনকিউবেটৰ মেচিন, মোৰ কণী দিয়া আছে। এইটো এটা আছে, এইটো এটা আছে, এই তিনিটা মেচিনত মোৰ কণী দিয়া আছে। আৰু এতিয়া এইটো দেখিছে, এইটোত আছে মোৰ দুটা হাঁহৰ পোৱালি, মানে মুৰ্গীৰ লগতে হাঁহৰ কণী দিছিলোঁ দুটা ফুকাবলৈ। এই হাঁহৰ পোৱালি দুটা ধুনীয়াকৈ বহি আছে, দেখিছে। এতিয়া মই কি কৰিম, এইটো আছে মোৰ হাতত ৰাণীখেত F1 ভেকচিন মিশ্ৰণটো কৰি লৈছোঁ। আৰু এই পোৱালিকেইটা এতিয়া মই ভেকচিন দিম চকুত এটোপাল এটোপাল। এইটো ফাৰ্ষ্ট উইকত এটোপাল মই ভেকচিনটো দিম। আৰু ভেকচিনটো দি ইয়াতে ট্ৰেন্সফাৰ কৰিম। আৰু ইয়াতে হাঁহ পোৱালি দুটা আছে, ইয়াতে হাঁহ পোৱালি দুটা আৰু মুৰ্গী পোৱালিখিনি একেলগে থাকে। আৰু ভেকচিন দি মই এতিয়া ইয়াতে এটা এটাকৈ ট্ৰেন্সফাৰ কৰিম। এইখিনি পোৱালি ইয়াতে ৰাখিছোঁ। এতিয়া ইয়াৰ পৰা তাৰমানে ব্ৰুডিঙত আছিলে, ব্ৰুডিঙৰ পৰা ইয়াতে উলিয়াই লৈছোঁ। এতিয়া ইয়াৰ পৰা আমি আকৌ তাতে ভেকচিন এটা এটাকৈ দি থাকিম, আকৌ তাত ট্ৰেন্সফাৰ কৰি দিম। গাইজ, এই পোৱালিটো এতিয়া আমি লৈছোঁ, এতিয়া চকুত এটোপাল, এইটো ৰাণীখেত F1 ভেকচিন হয়। আমি এটোপাল কৰি দিব লাগে। এটোপাল চকুত দি দিলোঁ। যেতিয়ালৈকে মুৰ্গীটোৱে মানে খোৱা আৰম্ভ নকৰে, দেখিছে খোৱা আৰম্ভ কৰিছে, খোৱা আৰম্ভ নকৰালৈকে তাৰমানে এৰি নিদিব। তেতিয়াই গম পাব, খালে গম পাব যে ভেকচিনটো চকুত ধুনীয়াকৈ পৰি গৈছে। এতিয়া আমি এইটো ব্ৰুডিঙত থৈ দিম। এইটো হাঁহ দুটা আছে, হাঁহ দুটাৰ লগত ইয়াকো ট্ৰেন্সফাৰ কৰি দিলোঁ। আৰু এনেকৈ এটা এটাকৈ আমি গোটেইখিনি পোৱালি তাত ট্ৰেন্সফাৰ কৰি দিম। আৰু মোৰ হাতত কাপোৰ বান্ধা আছে গাইজ, মই কাম কৰি থাকোঁতে মোক কাটিছে, সেইকাৰণে কাপোৰ বান্ধি লৈছোঁ, ইনফেকশ্যন হ'ব পাৰেতো। গতিকে গাইজ দেখিছেনে, এইবিলাক কাম কৰি থাকিলে কিমান কষ্ট কৰি থাকিলে, ৰাতি 11টা 12টালৈকে কৰি থাকিব লাগে ডেইলি। এইখিনি ডেইলিৰে কাম, মোটামুটি ৰাতিপুৱা গধূলি এই কামবিলাক কৰি থাকিব লাগে। ইহঁতৰ কেয়াৰ ৰখাটো আমাৰ বহুত দৰকাৰ। মানে সৰুতে প্ৰায় আমি এমাহমান ইহঁতক ধুনীয়াকৈ কেয়াৰ ৰাখিব লাগিব, তেতিয়াহে আমাৰ পোৱালিখিনি ধুনীয়াকৈ সুস্থ সবল হৈ থাকিব, সুৰক্ষিত হৈ থাকিব। আৰু কেয়াৰ ৰাখিব নোৱাৰিলে আমাৰ পোৱালিবিলাকৰ মৰ্টেলিটিটো বাঢ়ি যায়। আমাৰ হাঁহৰ পোৱালিকেইটা কিন্তু ধুনীয়াকৈ এই পোৱালিখিনিৰ লগতে থাকে, কোনো অসুবিধা নাই।